আগবাঢ়ি যাবলৈ সহায় কৰে। মই এইখিনিকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু বঁটা প্ৰাপক হিচাপে বঁটা প্ৰদান কৰিবৰ কাৰণে ছাৰে দি আমাৰ মাজত আজি উপস্থিত হ'ব ছাৰক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু এই যুৱকজনৰ পত্নীৰ মাজত প্ৰায় এটা তৰ্ক হয়, মাতৃ ডাঙৰ নে পত্নী ডাঙৰ। আৰু পত্নীয়ে মাজে মাজে তেওঁক কয় যে তুমি যদি সঁচাকৈ পত্নীক ডাঙৰ বুলি ভাবা তেতিয়াহ'লে তুমি এটা কাম কৰিব লাগিব। ল'ৰাজনে তুমি কি কাম কৰিব লাগিব ক'লে যে তুমি গৈ তোমাৰ মাতৃৰ পৰিয়ালটো কাটি আনি এতিয়া ল'ৰাজনে গৈ এটা তোমাৰ মাকৰ পৰিয়ালটো কাটি আনিছে। কাটি লৈ পেলাই এনেকৈ হাতত লৈ পেলাই দেখুৱাবলৈ গৈছে। তেওঁ নিওঁতে ঠাই টুকুৰা আছিল, গতিকে বিজুতি খাই পৰি মানুহজন আৰু পৰিয়ালটো কাষতে পৰিছে। কলিজাটো যেতিয়া কাষতে পৰিছে তেতিয়া আমি কলিজাটোৱে চিঞৰি উঠিছে। এই যে ল'ৰাজনে বিজুতি খাইছে তেওঁৰ কাৰণে এই মাতৃৰ কলিজাটোৱে চিঞৰি উঠিছে, বাচাকৈ দুখ পালি নেকি? মাতৃয়ে তেতিয়া তেওঁৰ কলিজাটো ছিঙি আহিছে, কিন্তু মাতৃয়ে সুধিছে বাচা তই দুখ পালি নেকি? এই যে মাতৃৰ মৰম, এই মাতৃৰ মৰমে ল'ৰা ছোৱালীয়ে আমাৰ সমাজখনক এনেধৰণে বান্ধি আছে। আৰু আমি যদি সঁচাকৈ ভাবি চাওঁ, উভতি চাওঁ যে কিহৰ কাৰণে আমি মাতৃক ভাল পাওঁ, কিহৰ কাৰণে আমি মাতৃক পূজা কৰোঁ। এই যে আমি গালোঁ আইটোক কিহেৰে পুজি, কিহৰ কাৰণে আমি পূজা কৰোঁ? এই কাৰণেই পূজা কৰোঁ গতিকে মাতৃয়ে আমাৰ জীৱনৰ সকলো দিশৰ পৰা আমাক শক্তিশালী কৰি তুলিছে। মাতৃ যেতিয়া আহে, আমাৰ নতুন জীৱন যেতিয়া আহে, তেতিয়া তাৰ কোনো এনেকুৱা এখন পুস্তিকা নাহে। পুস্তিকাখনত এনেকৈ লিখা নাথাকে কি কৰিব লাগিব, কোনোবাই কি কৰিব লাগিব, কি কৰিব নালাগিব, একো লিখা নাথাকে। কিন্তু মাতৃয়ে এই পুস্তিকা হয়, মাতৃয়ে এই সম্পূৰ্ণ কাম নিজে কৰে। গতিকে এই মাতৃৰ প্ৰতি সন্মান কৰাটো আমাৰ নিতান্তই প্ৰয়োজনীয়। মোৰো যেতিয়া মাজে মাজে সুধি থাকে কেনেকুৱা লাগে মা, মই এবাৰ ক'লোঁ যে মা মোৰ ধুমুহা কিহৰ নিচিনা লাগে, কাৰণ মায়ে কোনো ঠাইতে কেতিয়াও জিৰাবৰ সময় নাপায়। অনবৰত ইফালৰ পৰা সিফাললৈ কাম কৰি থাকে, অনবৰত কাম কৰি থাকে। একে ধুমুহা সিফাললৈ যায়, ইফালৰ পৰা ইফাললৈ যায়, ক'ৰ বস্তু জ্ঞান কৰে, আমাক সকলোকে মাজে মাজে জগাই দিয়ে। গতিকে ধুমুহাৰ নিচিনাকৈ থাকে। সেইকাৰণে এই দ্বিতীয় ভাৱ। তাৰপিছত কিছুমান দিনৰ মাজত পিছত মই ক'লোঁ যে সেইটো একেবাৰে নিজৰ ভিতৰৰ পৰা অহা উপলব্ধি আপোনালোকৰ চাগে হৈছে। আপোনালোকে কৈও হয়তো আপোনালোক সোধা নাই কাৰণে কোৱা নাই, সুধিছে যদি হয়তো কৈও দিছে। তৃতীয় উপলব্ধিয়ে মাহঁতৰ ৰামদেৱনৰ নিচিনা দেউতাই সুধিছে কিহৰ কাৰণে ৰামদেৱৰ নিচিনা লাগে। ৰামদেৱৰ প্ৰথম এইকাৰণে লাগে, ৰামদেৱী দেখিলে ভাল লাগে, মন একদম ভাল লাগি যায়, শান্তি এটা অহাৰ নিচিনা। মাক দেখিলে মোৰ হাজাৰ বিপদ মই যেন অতিক্ৰম কৰিব পাৰিম এনেকুৱা যেন লাগে। কৈছে যে এইটো আন এটা পাৰ কৰি এই যে এনেকুৱাকৈ নিজৰ এসময়ত এই আদৰ্শ মাতৃ বঁটা লাভ কৰিছিল, সেই বিষয়ে গৌৰৱবোধ কৰিছোঁ আমাৰ এই মঞ্চ। মোৰ মাতৃ শ্ৰীমতী লাভলীনা হাজৰিকাৰ নামত এটি বঁটা প্ৰৱৰ্তন কৰিব লাগে, এই প্ৰস্তাৱ লৈ 2008-09 চনৰ আগভাগত আমাৰ গৃহলৈ আহিছিল বাইদেউ বাৰুকীয়াল বাইদেউ। মই তেখেতসকলৰ যি মনোভাৱ সেইখিনি সময়ত প্ৰকাশ কৰিছিল। লেখিকা সংস্থাৰ অন্যান্য বিষয়লৈ আহিছিল সেইদিনাখন, আৰু সেই তেখেতসকলৰ মনোভাৱ আৰু আমাৰ মাজত হোৱা কথোপকথনৰ পৰিপ্ৰেক্ষিতত এই বঁটা 2009 চনৰ পৰা দিবলৈ সেইখিনি সময়ত আছিল অসম লেখিকা, পৰৱৰ্তী পৰ্যায়ত লেখিকা সংস্থা অসম। গতিকে 2009 চনৰ পৰা
যি এই বঁটা প্ৰৱৰ্তন সংস্থা অসমে কৰিলে তাৰ কাৰণে মই পোনপ্ৰথমে লেখিকা সংস্থা অসমক আমাৰ পৰিয়ালৰ সকলোৰে হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এই বঁটা প্ৰৱৰ্তন হোৱাৰ পিছৰে পৰা আমাৰ পৰিয়ালৰ ক্ষেত্ৰতো দেখিছোঁ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া বা বিভিন্ন ধৰণৰ কথা বতৰা সংযোগ ঘটিছে। 2009 খ্ৰীষ্টাব্দত পোনপ্ৰথমে এই বঁটা লাভ কৰিছিল শিৱসাগৰৰে এগৰাকী বিশিষ্টা সাহিত্যিক ডক্টৰ নিৰুপমা মহন্ত। সেই অনুষ্ঠান হৈছিল ডিব্ৰুগড় আমোলাপতি নাট্য মন্দিৰত। সেই অনুষ্ঠানত বহু বিশিষ্ট লোকৰ সমাৱেশ ঘটিছিল। ডক্টৰ নগেন শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচাৰ্য ডক্টৰ কনককে প্ৰমুখ্য কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকবৃন্দ বিভিন্ন ধৰণৰ সমাৱেশৰ মাজত সেইদিনাখন যেতিয়া লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা তেখেতক প্ৰদান কৰা হৈছিল, সেইখিনি সময়ত আমি যথেষ্টভাৱে উৎসাহিত, গৌৰৱান্বিত আৰু কৃতজ্ঞ হৈছিলোঁ। ভবা নাছিলোঁ লেখিকা সংস্থাই এই ধৰণৰ এটা সামাজিক গুৰুত্বপূৰ্ণ কাম কেনেধৰণে ৰূপায়ণ কৰিব পাৰে সেই সভাৰ নিদৰ্শন দেখি। ক্ৰমান্বয়ে এই বঁটাৰ পৰিসৰ বাঢ়ি আহিল। এটা সময়ত যেতিয়া লেখিকা সংস্থাই ঠিক কৰিলে অসমৰ আন এটা পৰিয়াল, গণ্যমান্য পৰিয়াল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মাতৃক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰিব, তেতিয়া আমি আচৰিত হৈছিলোঁ। যিয়ে নহওক কথোপকথন চলিছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱক এই কথাষাৰ কোৱা হৈছিল, তেখেতৰ পৰিয়ালবৰ্গক কোৱা হৈছিল আৰু তেখেতসকলে অতি আদৰেৰে সেই বঁটা গ্ৰহণ কৰিছিল। আৰু সেই বঁটা প্ৰদান অনুষ্ঠান হৈছিল ইয়াৰ কীৰ্তনাথ শৰ্মা প্ৰেক্ষাগৃহ পূৰ্ণ হৈছিল। স্বয়ং ডক্টৰ ভূপেন হাজৰিকাই নিজেই সেই বঁটা গ্ৰহণ কৰিবৰ কাৰণে আহিছিল মাতৃৰ হৈ, আৰু লগত তেখেতৰ পৰিয়ালৰ সকলো আহিছিল। আটাইকেইজন গুৱাহাটীত থকা ভাই ভনী বোৱাৰী আটাইসকল আহিছিল। আৰু সেইখন সভাত বিশিষ্ট অতিথি হিচাপে আহিছিল অসমৰ আন এগৰাকী সৰ্বজনমান্য সাহিত্যিক আমাৰ মামণি ৰয়চম গোস্বামী বাইদেউ। সেইদিনাখন বঁটা প্ৰদান হৈ যোৱাৰ পিছত এটা সময়ত যেতিয়া ভূপেন হাজৰিকাদেৱ ইয়াৰ পৰা গৈছিল বম্বেলৈ বুলি, তেতিয়া আমি গাড়ীত তেখেতক আগবঢ়াবলৈ লৈ গৈছিলোঁ। সেইখিনি সময়ত এটা কথা চলিছিল যে শংকৰদেৱ কলাক্ষেত্ৰত আমি ভূপেন হাজৰিকাদেৱৰ নামত এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিম। তেতিয়া ভূপেন হাজৰিকাদেৱে মোক এটা কথা কৈছিল, যে মোক নাম কৰি মাতিছিল যে সূৰ্য এটা কথা, যে সংগ্ৰহালয়ত কি বস্তু মোৰ ৰাখিবা কোনো কথা নাই, কিন্তু সকলোৱে দেখাতে কিন্তু মোৰ মাতৃৰ নামত যিটো লেখিকা সংস্থাই বঁটা আমাৰ সকলোকে নষ্ট কৰিবলৈ আগবাঢ়ি গৈ আছে, সমাজখন ধ্বংসৰ হ'বলৈ পঠাইছে। বিশেষকৈ ক্ষয়িষ্ণু সমাজ এখনৰ সৃষ্টি কৰিছে। সততা, নৈতিকতা আদি মৃত্যু হৈছে। সেইখন সমাজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে, পথ দেখুৱাবৰ কাৰণে বিশেষকৈ মাতৃগৰাকী প্ৰধান বুলি মই কৈছোঁ। যদিও আমি জানো যে প্ৰকৃতি পুৰুষ দুয়ো শৈৱাই একমতি, তেতিয়াহে আমাৰ সমাজখনৰ পৰিয়ালটোৰ আমাৰ মানুহ শুদ্ধ পথেৰে আগবাঢ়ি যাব, আমি মানুহ হিচাপে গঢ়ি তুলিব পাৰিম। এতিয়া যে আমি 15গৰাকী মাতৃক সন্মান যাচিছোঁ আদৰ্শ মাতৃ বঁটা লেখিকা সংস্থা অসমৰ যোগেদি। আমাৰ শ্ৰদ্ধেয় দাতা পৰিয়াল সূৰ্যকান্ত হাজৰিকাদেৱৰ পৰিয়াল বৰ্গই যিটো মহান কাম কৰিছে, এইটো এটা আমি উপলব্ধি কৰিবলৈ হয়তো টান হয়। মাত্ৰ আমি আজি এক ছবিত এগছি চাকি বন্তি জ্বলাইছোঁ, ধূপ দীপ জ্বলাইছোঁ, ফুল দিছোঁ, ইমানতে এই কথাটো নিশ্চয় শেষ হৈ নাযায়। কাৰণ ইয়াৰ প্ৰভাৱ আমি অনুভৱ কৰিব লাগিব, আমাৰ হৃদয়ে লৈ যাব লাগিব। আজি এই সভাত উপস্থিত সকলোৱে এই কথাটো অনুভৱ কৰিব লাগিব যে আমাৰ এটা মহৎ দায়িত্ব আছে। যি মহান পৰিয়ালে আমাক এই মাতৃগৰাকী বিশেষকৈ আমাৰ
আদৰ্শ মাতৃ তেখেতসকলৰ মাতৃৰ নামত যিটো বঁটা প্ৰদান কৰিছে, ই এটা সাধাৰণ বঁটা নহয়। ই এটা সাধাৰণ বঁটা নহয়, কেৱল কাগজৰ কথা নহয়, দুটামান টকা পইচাৰ কথাও নহয়। ইয়াত এটা মহৎ উদ্দেশ্য নিহিত হৈ আছে, যিটোৱে সুদূৰ প্ৰসাৰী এটা প্ৰভাৱ আমাৰ সমাজত বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আৰু এই সভাখনৰ কাৰণে, এই বঁটাটোৰ কাৰণে আমি মাতৃসকল বিশেষভাৱে সচেষ্ট হ'ব লাগিব। মাতৃসকল বিশেষভাৱে সচেষ্ট হ'ব লাগিব। মাতৃসকলৰ দায়িত্ব বহুত। তেওঁলোকে নিজৰ পৰিয়ালৰ সন্তানকেইটি ভালদৰে যদি আগবঢ়াই লৈ যায়, সুস্থ স্বাস্থ্যৰ কাৰণে তেওঁলোকক যদি এগৰাকী গৃহিণী হিচাপে তেখেতসকলৰ খাদ্যৰ তালিকাখন বা এটি সন্তানৰ সুস্বাস্থ্যৰ কাৰণে যিখিনি প্ৰয়োজন, সেই গোটেইখিনি তেখেতসকলৰ হাততেই থাকে। গতিকে তেখেতসকলে অতি সচেষ্টভাৱে এই নিজৰ পৰিয়ালটোক লৈ যাব লাগিব আগবঢ়াই। আৰু আমি সেইখিনি আজিৰ এই সভাখনৰ বা আজিৰ দৰে আজি 15খন সভা হৈছে, এই সভাখনে আমাৰ সমাজত ইয়াৰ প্ৰসাৰ কৰিব লাগিব। এই কথাখিনি প্ৰসাৰ কৰিব লাগিব, আমি প্ৰচাৰ কৰিব লাগিব। আৰু সকলোৱে এই কথাটো উপলব্ধি কৰিবলৈ, বিশেষকৈ মাতৃসকলে আমি উপলব্ধি কৰিব লাগিব। এইটো কথা সঁচা যে মাতৃসকল অকল সচেষ্ট হ'লে নহ'ব, পুৰুষ দুটা সহযোগী হ'বই লাগিব। সেই ক্ষেত্ৰতো আমি মাতৃসকলে তেওঁলোকক আমাৰ এই পথলৈ আগবঢ়াই লৈ আহিব লাগিব। প্ৰতিখন সমাজত, প্ৰতিখন পৰিয়ালত সকলো একে নহয়, কোনোবা গ্ৰন্থ উন্মোচন কৰিবলৈ পালে মই সাধাৰণতে খুব ভাল পাওঁ। কিন্তু আজি হয়তো আমাৰ লিখিকাই যি মনত আশা কৰি আমাৰ দ্বাৰাই গ্ৰন্থখন উন্মোচন কৰাইছে, হয়তো দুআষাৰ ভালকৈ ক'ব পৰা হ'লে মোৰ মনটো শান্তি পালেহেঁতেন। যিয়েই নহওক, আজিৰ এই পবিত্ৰ অনুষ্ঠানৰ সভাপতিকে ধৰি আমাৰ মঞ্চত উপস্থিত লেখিকা সংস্থাৰ প্ৰাক্তন কৰ্মকৰ্তাসকল, অতিথিসকল আৰু আজি এই সভাৰ মধ্যমণি আমাৰ অতি মৰমৰ, অতি আপোন মোৰ বান্ধৱী মীনা মহন্ত আৰু তেওঁৰ সন্তান সব্যসাচী মহন্ত, আৰু সন্মুখত বহি আছে আমাৰ পাৰ্থসাৰথী মহন্ত, মোৰ পুত্ৰসম, যি সন্তান আৰু মাতৃয়ে খুব তাহানি হিমন্ত বিশ্ব শৰ্মা পাৰ্থসাৰথী মহন্ত কটন কলেজত পঢ়ি আছিলে। তেতিয়াৰে পৰা আমাৰ ঘৰৰ লগত ওতঃপ্ৰোত এটা সম্বন্ধ, আৰু আজি সেই সম্বন্ধ আমি এৰিব নোৱাৰোঁ। গতিকে আচলতে আজি এনেকুৱা এটা অৱস্থা আছিল, এই সভাত যদি আজি আমাক নামাতিলেও মীনা মহন্তই আদৰ্শ মাতৃ বঁটা পাব, আমি কোনোৰকম ঘৰত শান্তিৰে বহি থাকিব নোৱাৰিলোহেঁতেন। সেয়েহে আজি কোনো এটা প্ৰাণী এই সভাত অহা নাই। আমি আহি ইয়াত ৰখি আছোঁ যে মীনা মহন্তক কেতিয়া লগ পাওঁ, পাৰ্থক কেতিয়া লগ পাওঁ, সব্যসাচীক কেতিয়া লগ পাওঁ, এই আশা কৰি আহি বহি আছোঁ। যিয়েই নহওক, আমি সিহঁতক পাইছোঁ। আজি সিহঁতক মাজে মাজে সুধি থাকে কেনেকুৱা লাগে মা। মই এবাৰ ক'লোঁ যে মা, মোৰ ধুমুহা কিহৰ নিচিনা লাগে, কাৰণ মায়ে কোনো ঠাইতে কেতিয়াও জিৰাবৰ সময় নাপায়। অনবৰত ইফালৰ পৰা সিফাললৈ কাম কৰি থাকে, একে ধুমুহা সিফাললৈ যায়, ইফালৰ পৰা ইফাললৈ যায়, সৰু বস্তু ইয়াত হয়, আমাক সকলোকে মাজে মাজে জগাই দিয়ে। গতিকে ধুমুহাৰ নিচিনাকৈ থাকে। সেইকাৰণে এই দ্বিতীয় কথা। তাৰপিছত কিছুমান দিনৰ মাজত পিছত মই ক'লোঁ যে সেইটো একেবাৰে নিজৰ ভিতৰৰ পৰা অহা উপলব্ধি আপোনালোকৰ চাগে হৈছে। আপোনালোকে ক'লোঁ, হয়তো আপোনালোক খোলা নাই কাৰণে কোৱা নাই, সুধিছে যদি হয়তো কৈও দিছে। তৃতীয় কথাটো ক'লোঁ যে মাহঁতৰ ৰামদেৱীখনৰ নিচিনা হয়। দেউতাই সুধিছে কিয় কাৰণে ৰামদেৱীৰ নিচিনা লাগে। ৰামদেৱীখন এইকাৰণে লাগে, ৰামদেৱী দেখিলে ভাল লাগে, মন একদম ভাল লাগি যায়, শান্তি এটা অহাৰ নিচিনা। মাক দেখিলে মোৰ হাজাৰ বিপদ মই যেন অতিক্ৰম কৰিব পাৰিম এনেকুৱা যেন লাগে। কৈছে যে এইটো আন এটা পাৰ কৰি এই যে এনেকুৱাকৈ মই নিজৰ সভা উদ্বোধন কৰা শ্ৰীযুক্ত ৰতিপ্ৰভা গগৈ প্ৰমুখ্যে অসম লেখিকা সংস্থাৰ
প্ৰাক্তন সভানেত্ৰী কাৰ্যকৰী সভানেত্ৰী প্ৰমুখ্যে ইয়াত উপস্থিত থকা নিমন্ত্ৰিত অতিথিসকল আৰু লেখিকা সংস্থাৰ বাই ভগ্নীসকল সকলোকে মই আজি এই পবিত্ৰ অনুষ্ঠানত সাদৰ সম্ভাষণ জনাইছোঁ আৰু আদৰ্শ মাতৃ মীনা মহন্ত বাইদেউৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ। নাহি মাতা সমং পৰম তীৰ্থ, মাতৃৰ সমান পৰম তীৰ্থ নাই। আমাৰ শাস্ত্ৰত তেনেদৰে কোৱা আছে। আকৌ কৈছে মাতা ন পূজিতা যেন তৈছ বেদ নিৰৰ্থক, অৰ্থাৎ মাতৃক যদি পূজা কৰা নাযায় বেদ শাস্ত্ৰ অধ্যয়নো নিৰৰ্থক, অৰ্থাৎ শিক্ষা অৰ্থহীন। সেই পবিত্ৰ মাতৃসকল যিসকলে আমাক এই লেখিকা সংস্থাৰ গঢ় দি গ'ল, সেই প্ৰয়াত জীৱিত সকলো মাতৃলৈ মোৰ শ্ৰদ্ধা আগবঢ়াইছোঁ আৰু দুআষাৰ ক'বলৈ লৈছোঁ। মই যিখিনি কথা ক'ম বুলি ভাবি আহিছিলোঁ বাইদেউৰ বিষয়ে, ইতিমধ্যে আপোনালোকে বাইদেউৰ যিখন পত্ৰ পাইছে ইয়াত সমূহখিনি আছে। মই এইখিনি নিৰূপণ নকৰোঁ কিয়নো আমাৰ সময়ো যথেষ্ট নাটনি হৈছে। চমুকৈ মই মীনা মহন্তৰ বাইদেউ জয়সাগৰৰ পৰিৱেশত কেনেকৈ বাইদেউৰ সন্তানগীতি মানুহ কৰিলে এটা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ যোগেদি মই সেইখিনি কথাহে চমুকৈ আপোনালোকৰ আগত ক'ব খুজিছোঁ। আমি যেতিয়া শিৱসাগৰ কলেজৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ তেতিয়া বাইদেউৰ ছাৰ বুৰঞ্জীৰ অধ্যাপক আছিল আৰু বাইদেউক আমি দেখিছিলোঁ কণ কণ ল'ৰা দুটি হাতত ধৰি জয়সাগৰৰ পুখুৰী পাৰ প্ৰফেচাৰ কলনী যিসকল নিবাস আছিল ছাৰ প্ৰতীক বামন দাস ছাৰ, প্ৰফুল্ল বৰুৱা ছাৰ, যোগেন চেতিয়া ছাৰ ইত্যাদিসকলৰ যি বাসস্থান, সেই বাসস্থানৰ ওচৰতে শৰত মহন্ত ছাৰৰ বাসগৃহ আছিল। এজাক শিশুৱে জয়সাগৰৰ নীলাভ পানী চাই চাই দৌৰি ফুৰা সেই শিশুসকলৰ মাজত বাইদেউৰ সন্তান দুটিও আছিল। ছোৱালীজনী অৱশ্যে তেতিয়া আমি দেখা নাছিলোঁ। সেই পৰিৱেশত ছাৰ কেৱল এজন ছাৰ আছিল সমাজসেৱক, পিছলৈ ছাৰ মানৱ অধিকাৰ আয়োগৰ এজন বিশেষ কৰ্মকৰ্তা হৈছিল। আমি শ্ৰদ্ধা কৰা সেই ছাৰৰ এগৰাকী বাইদেউ আমি তেতিয়া বিশেষ লক্ষ্য কৰা নাই, পিছলৈ গম পাইছিলোঁ বাইদেউ সেই সমাজ জীৱনৰ এগৰাকী অগ্ৰণী মহিলা হৈছিল। এই কথাখিনি মই মণিকা শইকীয়া, শ্ৰীযুতা মণিকা শইকীয়া উপাধ্যক্ষা শিৱসাগৰ কলেজ, বৰ্তমান তেখেত আছে আমাৰ শিৱসাগৰত, তেখেতক লগ কৰি কওঁতে তেখেতে কৈছিল বাইদেউ বৰ অতিথিপৰায়ণ আছিল। যেতিয়া সমাজৰ কাম কৰি মানুহখিনি মহিলাসকল ভাগৰি পৰে, জয়া মহিলা সমিতিৰ তেখেত এগৰাকী উদ্যোগী মহিলা, তেখেতে সভানেত্ৰী আসনো অলংকৃত কৰিছিল আৰু সেই গৰাকী উদ্যোগী মহিলা তেখেতে সভানেত্ৰী আসনো অলংকৃত কৰিছিল আৰু সেই জয়া মহিলা সমিতিৰ আশ্ৰয়তে জয়া উৎসৱ বা অন্যান্য অনুষ্ঠান, তাত জয়া মহিলা সমিতিৰ ওচৰত যি নামঘৰ প্ৰতিষ্ঠা কৰিছিল সেই নামঘৰতো বাইদেৱে ভাগ লৈছিল। গতিকে এগৰাকী মৰমীয়া অতিথিপৰায়ণ গৃহিণী হিচাপে বাইদেউৰ ভূমিকা সমাজ জীৱনত আজিও জয়সাগৰৰ বহুকেইজনে সোঁৱৰিছে। সেই সময়ত বাইদেউৰ লগত আছিল, বোধহয় বাইদেউৰ নিশ্চয় মনত আছে, মণিকা শইকীয়া বাইদেউ, শান্তি দাস বাইদেউ, তিলোত্তমা চেতিয়া বাইদেউ, জুলি গগৈ বাইদেউ আৰু বহুত কেইগৰাকী হয়তো বাইদেউৰ মনত আছে। সেই সকলৰ লগত বাইদেৱে কোনো মই এগৰাকী প্ৰফেচাৰৰ গৃহিণী বুলি বাইদেউৰ সেই কোনো অহংভাৱ মনত নথকাকৈ সেই মহিলাসকলৰ লগত অঞ্জলি নাথ আছিল লগত, সেইসকলৰ লগত বাইদেৱে জয়সাগৰ আশে পাশে ঘূৰি সেই অনুষ্ঠানবিলাকত আগভাগ লৈছিল। আৰু শিশুসকলক, যি মইনা পাৰিজাতৰ শিশুসকলক, তেখেত নিজে এগৰাকী শিশু অভিনেতা আছিল। আপোনালোকে নিশ্চয় গম পাইছে, ইয়াত লিখিছে তেখেতে ছবি প্ৰযোজনা কৰিছে, তেখেতে চুটি চুটি নাটকৰ অংশগ্ৰহণ কৰিছিল। এই সকলোখিনিতে বাইদেউ সমাজ জীৱনৰ লগত জড়িত হৈ আছিল আৰু সেই সমাজৰ লগত জড়িত হৈ থাকোঁতে বাইদেৱে সন্তান দুটিক যি বৌদ্ধিক
আধ্যাত্মিক পৰিৱেশ দিলে জয়সাগৰৰ সেই মুকলি বতাহৰ লগত মিলাই ল'ৰাকেইটিক উৰি যাবলৈ নিদি তেখেতে ধৰি ৰাখি শিক্ষা জীৱনৰ যি পথ দেখুৱালে, যাৰ বাবে আজি এই তিনিওটি সন্তান আমাৰ অসম আইৰ সুযোগ্য সন্তান হিচাপে আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ। 2009 চনত শ্ৰীযুক্তা নিৰ্মলা মহন্ত বাইদেৱে মোক সিদ্ধান্ত কৰিছে, সুস্থতাৰ কাৰণে মই এইখন সভালৈ যাব নোৱাৰোঁ, তুমি শিৱসাগৰৰ পৰা যেনে তেনে যাবা, গৈ সকলোকে মোৰ অভিনন্দন জ্ঞাপন কৰিবা আৰু শ্ৰীযুক্তা মীনা মহন্ত বাইদেউকো মোৰ হৈ অভিনন্দন জনাবা। গতিকে মই সেই সকলোৰে হৈ নিৰ্মলা মহন্ত বাইদেউৰ এই কথাখিনি আপোনালোকৰ আগত ক'লোঁ আৰু মীনা মহন্ত বাইদেউলৈ আমি আন্তৰিক শিৱসাগৰবাসীৰ হৈ মই আন্তৰিক বাইদেউলৈ শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ শিৱসাগৰখন ঐতিহ্যমণ্ডিত শিৱসাগৰেই নহয়, ৰত্নগৰ্ভা শিৱসাগৰ বুলি মই ক'ব পাৰোঁ, কিয়নো অসম সাহিত্য সভাৰ প্ৰায় 20জনৰ ওচৰা-ওচৰিকৈ সাহিত্য সভাৰ সভাপতিয়ে অসম সাহিত্য সভাৰ আসন অলংকৃত কৰিছে শিৱসাগৰৰ হৈ। গতিকে শিৱসাগৰ সেই ৰত্নভূমি অসমৰ আজি এই এগৰাকী মাতৃয়ে এই বঁটা লাভ কৰাত আমি গৌৰৱ নকৰাৰ কোনো মানে নাই আৰু সকলোৱে সেইকাৰণে আমি গৌৰৱান্বিত হৈছোঁ।